BPF long live. Long live, long live. BPF long live. Long live, long live. Saitya Kumar long live. Long live, long live. Saitya Kumar long live. Long live, long live. BPF long live. Long live, long live. এটা সময়ত আমাৰ BPF দল দুৰ্বল হৈ আহিছিল। যেতিয়া আমাৰ প্ৰমোদ বড়ো চৰকাৰ আহিল, সেই সময়ত আমাৰ সন্মানীয় সত্য কুমাৰ বসুমতাৰী তেখেতে BPF দলত যোগদান কৰিছিলে আৰু সেই সময়ত BPF দলত যোগদান কৰি আমাৰ দলটো মানে মজবুতভাৱে ধৰি ৰাখিছিলে। এখেত আমাৰ এজন নিষ্ঠাবান সৎ চৰিত্ৰৰ ব্যক্তি। গতিকে আগন্তুক 19 এপ্ৰিলত আমাৰ বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে। 9 এপ্ৰিলত আমাৰ বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে। সেয়েহে আমি 19 নং চিদলি বিধানসভাৰ সকলোৱে বাসিন্দা তথা ভোটাৰসকলে মিষ্টাৰ সূৰ্য কুমাৰ বসুমতাৰীক প্ৰাৰ্থিত্ব হিচাপে বিচাৰি আছে। গতিকে আমাৰ মাননীয় BDC চিফ শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱে সন্মানীয় শ্ৰীযুত সূৰ্য কুমাৰ বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আমি আমাৰ এই অঞ্চলত 4টা ৰেভিনিউ ভিলেজ আছে। আমি সকলোৱে এখেতক টিকেট প্ৰদান কৰিবলৈ চিফ ছাৰক অনুৰোধ জনাইছোঁ।